Hello friends, আৰু এয়া মহামায়ালৈ আহিলোঁ। গুড মৰ্ণিং আৰু সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছোঁ। আৰু মিষ্টাৰ আহিছে সেৱা দেউতা লিটিল নীৰৱ মই এনেকৈ প্ৰসাদবিলাক পলিথিনত লৈ লৈছোঁ আৰু এয়া চাকি বাতি লৈ ল'লোঁ। আৰু এতিয়া যাওঁ আপোনাক এনেকৈ সোমাই আহিব এইখন গেটখন আৰু দোকানবোৰ আছে এনেকৈ পূজাৰ বস্তু ল'ব পাৰিব। লওক না ল'ব এনেকৈ চিৰি দি উঠি গৈ আছোঁ। ভাল কৈছোঁ না আৰু এয়া ভিতৰ ভাগ মন্দিৰ আহি পালোঁ ধুনীয়াকৈ আৰু সকলোকে এতিয়া আহি পালোঁ। ইয়াতে চাকি বাতিবোৰ জ্বলাম আৰু এইটোৱে হৈছে আমাৰ মাৰ মন্দিৰ। এইটো জয় মাতা দি, জয় মাতা দি, জয় মাতা দি। जोर से बोलो जय माता दी और बोलो जय माता दी, जय माता दी। লিটিল এনেকৈ গৈ আছে, ওপৰত গৈ আছে আৰু আজি আহিলোঁ ৰুমত ভোগ চোগ দিয়ে যে মাতা দি আৰু আমাৰ মন্দিৰলৈ আহিছোঁ। সকলোৱে আশীৰ্বাদ লগতে সকলোৰে কাৰণে আশীৰ্বাদ লৈছোঁ।
আৰু হৈ গ'ল আমি নামি আহিলোঁ এতিয়া মন্দিৰৰ পৰা আৰু এতিয়া যাওঁ মাতা দি জয় মাতা দি এনেকৈ আমাৰ মন্দিৰৰ গেটৰ পৰা ধুনীয়াকৈ নামি আহিলোঁ আৰু সকলোৱে আহক মাৰ ৰাতিক লগ নতুন বছৰত সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ মাৰ মন্দিৰৰ গেটৰ পৰাই সকলোকে বহুত বহুত আৰু এই বিহুৰ ৰঙালী বিহুৱে সকলোৰে মনবিলাক ৰং উঠাই পেলাওঁ এতিয়া ভাত খাবৰ কাৰণে হোটেলত সোমালোঁ আৰু এতিয়া ভাত খাই আছোঁ দেই গুড আফটাৰনুন সকলোকে আছোঁ